দেব সমাজ অমৃত খাই অমরত্ব লভিল যদিও রাখিব পৰা নাই দেৱতাৰ গৌৰৱ কতবার দৈত্য দানৱৰ হাতত পৰাজিত হৈ লাঞ্ছনা ভুঞ্জিছো আমি দেৱতা সমাজে সেয়াই নেকি দেৱতাৰ জীৱন দেৱৰাজ কিয় কৰে এনে নিৰাক্ষজনক বাক্য কলো দুখৰ পিছত সুখ আহে নিয়ম জগত আন্ধাৰৰ পাছত পোহৰ অৱশ্যে আহে তাৰ বাবে আপুনি চিন্তা নকৰিব দেৱৰাজ বিশ্বকৰ্মা দেৱে উচিত কথাটি প্ৰকাশ কৰিছে ৰুদ্ৰৰ নন্দনময় কাৰ্তিক দেৱকে নম যেতিয়াই প্ৰয়োজন হ'ব সময়ৰ প্ৰবল ধুমুহাৰূপে দিন পৰিশ্ৰম গতিকে আপুনি চিন্তা নকৰিব জানো মই তোমাৰ বীৰত্বৰ কথা তথাপিতো দেৱগণ কতবার রুদ্র মূর্তি ধরে দৈত্য দানবে পরাজিত আমার কতবার ভিক্ষার বেখেরে আমি করেছিল বনে বনে অপদার্থ হিন্দু দেবতা সমাজ আর মই নিজেই কা পুরুষ দেবেন্দ্র চিন্তা নকৰিব তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব এই ঠাইতে নিদিল কোনো শত্ৰু আহিব নোৱাৰে এই স্থানলৈ দেৱৰাজ এয়া ক'ব কেনেৰো অসুৰৰ ভয়ত যদি দেৱসুৰৰ দৰে নাৰীৰ দৰে কাজৰ হ'ব লগা হয় তেন্তে দেৱতাৰ নামত জন্মৰ সাৰ্থকতা এনেকৈ তিৰস্কাৰ নকৰিবা কাৰ্তিক ত্ৰিদেৱৰ আখিত ধন্য হৈহে বাৰে বাৰে দৈত্য দানৱে আমাক ঘটাই নাথাক সেয়েহে এনে ভাৱ মোৰ হৈছে মনত পুনৰ পুনৰ ঘটিব অমংগল অমৰাৱতী পুনৰ দেৱৰাজ আৰু অমৰাৱতী মোৰ বোধেৰে আমি ভৱিষ্যতৰ চিন্তাৰ কথা কৰি বৰ্তমানৰ চিন্তা কৰাই উচিত হ'ব আজি অমৰাৱতীৰ চকুৰ দিশে দেখিছোঁ মই আনন্দ কিৰণ থাকে যদি ভক্ত ভয়হৰি নাৰায়ণ দেৱতাক বৈঠক হৈ কোনে কৰিব পাৰে অপকাৰ এই দেৱ সমাজ এতিয়া যদি আপোনাৰ মনত আছে সংশয় ভাৱ তেন্তে এটি ব্যক্ত কৰিব বিচাৰোঁ দেৱৰাজ সমগ্ৰ অমৰমণ্ডলীয়ে আমি বিষ্ণু যজ্ঞৰ আৰম্ভ কৰোঁ বিষ্ণু যজ্ঞ সমাপন হ'লে মাত্ৰ নাথাকিব এই অমৰমণ্ডলী উচিত পৰামৰ্শ তুমি কৰিলে প্ৰদান অচিৰেই বিষ্ণু যজ্ঞ আমি কৰিবাই তোমালোকৰ পৰামৰ্শ মানে নিৰাশা দুৰাশা মই কৰিলো পৰিত্ৰাণ কিন্তু দেৱগণ অষ্টম থাকিবা সদা শত্ৰু প্ৰত্যুত্তৰৰ বাবে দেৱৰাজ তাৰ বাবে কোনো চিন্তা নকৰিব হাতে দিবি এই ভোটটোক নিধন কৰি এই অমৰাৱতী কৰিম নিধন আপুনি চিন্তা পৰিত্যাগ কৰক অমৰ মণ্ডলীৰ অভিমুখে যদি আহে কোনোবা শত্ৰু পৰাৰ বাবে ভৈৰৱ দমন কৰাৰ দৰে বংশ কৰি মই সিহঁত শতবাৰ প্ৰশংসা কৰোঁ তোমাক অজে অবীর বাক্য নন্দন কার্তিক যার সেনাপতি বিশ্বকর্মা পবন যার সহসর সেও আজি ইন্দ্র হব দুর্বল এবে দেৱগণ আজিলৈ সভা ইমানতেই ভংগ